আজি হ'ল বিহু হ'ল অসমৰ জাতীয় উৎসৱ এই বড়ো যুৱকসকলক আপোনালোকে চাওক আৰণালৈ গামোচা পিন্ধি নিজৰ সাজ পৰিধান কৰি যি ধৰণে ঘৰে ঘৰে গৈ নাচি আছে খুব এটা ধুনীয়া লাগিছে এটা ভাল পৰিৱেশ এইফালে গীত গাই আছে সকলোৱে মিলি যি ধৰণৰ নাচি আছে এয়া অত্যন্ত ভাল লাগিছে এয়া হ'ল বড়োসকলৰ এটা জাতীয় পৰম্পৰা যি বৈশাগু বিহুৰ সকলো ঘৰত গৈ গৈ নাচে খুবেই ভাল লাগিছে ইফালে খাম বজাই আছে হাৰমনি বজাই আছে জোঠা বজাই আছে চাওক আপোনালোকে কি ধুনীয়াকৈ নাচি আছে কি এটা ফূৰ্তিৰ দিন এয়া হ'ল অসমৰ বড়ো যুৱক আৰণালৈ নাচি আছে চাওক মই বড়োলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ দৰ্শকসকলক দেখাই আছোঁ যি বিহুৰ বতৰত নাচিছে অত্যন্ত ভাল লাগিছে আপোনালোকে চাওক তেখেতসকলে নাচি আছে নাচাৰ পিছত তেখেতসকলক যিগৰাকী ঘৰত আহিছে এইগৰাকী ঘৰে পইচা চাউল এনেকুৱা দিব আৰু যুৱকসকলে লাষ্টৰ দিনা বিহু শেষ হোৱাৰ দিনা চবে একলগ হয় ধুনীয়াকৈ খানা খাব এয়া মহিলাসকল চাই আছে চাওক আপোনালোকে আপুনি বিহু নাচিবলৈ আহিছে আচ্ছা আপুনি বিহু নাচিবলৈ আহিছে আপুনি বিহু নাচিবলৈ আছে আপুনি গুৱাহাটীত থাকে কেনেকুৱা লাগিছে আপোনাৰ আজি বহুতে আনন্দ লাগিছে কাৰণ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলো অসমবাসী ৰাইজক লগতে আমাৰ বিশিষ্ট দাদা আছে দুল দাদা আমি একে গাঁৱৰে লগৰে নিজৰ দাদাৰে হয় আজি বহুতে আনন্দ লাগিছে আমি একেলগে মিলিজুলি আমি গাঁৱত আজি বিহুৰ আনন্দ আমাৰ উৎসৱ আমি বজাই ৰাখিছোঁ আপোনালোকে ঘৰে ঘৰে নাচি আছে প্ৰায় ঘৰ নাচি আহিছে কিমানমান কালেকশ্যন হৈছে আপোনালোকৰ পইচা চাউল কিমানমান হৈছে 1500 মান হ'ল 1500 মান হৈছে আৰু কিমানমান ঘৰ নাচিবলৈ বাকী আছে এতিয়া বাকী মোটামুটি 45 ঘৰমান আছে 45 ঘৰমান 45 মান ঘৰত আপোনালোকৰ কিমানমান কালেকশ্যন হ'ব বুলি আশা কৰিছে নাই বুলি ক'লেও 12-13 হাজাৰ হ'ব চাগে 12-13 হাজাৰ আপোনালোকে এই পইচা কি কৰিব এই পইচাটো আমি মদ খাম ভাইটি এটা কথা মই কওঁ হয় আপোনাক ধন্যবাদ দিছোঁ ধন্যবাদ বিহু আমি নাচিবলৈ বহুত মন যায় হয় বিহু নাচিবলৈ মন গ'লে আমি ৰাখিব নোৱাৰোঁ মনটো বিৰাট ভাল লাগে আৰু আমি সকলোৱে নাচোঁ মই এজন তথাপিও শিক্ষক হয় হ'লেও আপুনি শিক্ষক শিক্ষক হয় শিক্ষক হ'লেও মই নাচিবলৈ বৰ মন যায় আৰু এই মনটো মই ৰাখিব নোৱাৰোঁ তথাপিও মই বহুত মানে মোৰ পৰিয়ালৰটো মানে কিবা পালে মানে কি বুলি কয় আপুনি কি মানে কি কৈছে মই তাৰমানে মই বহুত দূৰত থাকি পেলাই বহুত দূৰত মানে থৈ পেলাই মই তাৰমানে বহুত ডেন্স কৰিবলৈ খোজোঁ সেইকাৰণে বহুত ডেন্স কৰি পেলাই মই বহুত মানে ফূৰ্তি কৰিছে আজি আৰু সেইকাৰণে মই হাৰমনিয়াম বজাওঁ আৰু গীতো গাই আপুনি আপোনাক গীত গাৱা দেখা পাইছোঁ গীত গাইছোঁ আৰু মোৰ দাদা হওক মোৰ ভাইটি হওক বহুত সকলোৱে মোক ভাল পায় সেইটো কাৰণে মই বহুত ধন্যবাদ দি পেলাই মই গীত গাই পেলাই মই বহুত এই প্ৰতি বছৰে মই বিহুটো ডেন্স কৰোঁ আৰু বহুত মানে ফূৰ্তি কৰি মই ডেন্স কৰোঁ আৰু সেইটো হ'ল আমাৰ বৰগীত কিবা এটা আপুনি গীত গাব জানে নেকি গাব মই বহুত বিচাৰোঁ আৰু এটা শ্বৰ্টকৈ এটা গীত গাই দিয়ক আপুনি শ্বৰ্ট গীত মই গাবলৈ বৈশাগু মেঠাই শ্বৰ্ট ঢোলটো বজালে মই গীতটো গাব পাৰিম ঢোলটো গীতটো মানে বজালে মই বজাব পাৰিম কাৰণ কিয় ঢোলটো গীত ঢোল তালে ধৰি নলে মই বজাব নোৱাৰিম মানে গীতটো গাব নোৱাৰিম যিয়ে নহওক তেখেতসকলে মোক বজাই দিব আৰু মই গীত গাম গীত গাই পেলাই মই আপোনালোকক মানে সেই কৰিম যাম बैसोनि हायलोलो सिखैला अहा थांनो नोंलाय हारसिङै गोदाव सोरा बापनाजार टाउनाव सिनेमा नायनो राजा बापनाजार टाउनाव सिनेमा नायनो आंखौ बोनानै थांफाहाय आदा সুন্দর হয়েছে
ঠিক আছে এয়া এজন শিক্ষক হয় যি ধৰণে বিহুত ফূৰ্তি কৰিছে আহক সকলোৱে মিলি জুলি নাচক নিজৰ মনত আনন্দ লওক এজন শিক্ষক হয় যি ধৰণে বৈশাখ নাচিবলৈ আহিছে গীত গাইছে মই ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষক ডাঙৰীয়াক শুনক